নমস্কাৰ। মোৰ সৰুকালৰ সজীৱ ছবি আৰু এটা খণ্ডলৈ মই আপোনালোকৰ আগত উপস্থিত হ'লোঁ। মই আগৰ এটা খণ্ডত আপোনালোকক কৈছিলোঁ যে মই গোলাঘাট কমাৰ্চ কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া একাংকিকা নাট কৰিছিলোঁ আৰু একাংকিকা নাটৰ ৰিহাৰ্চেলত এটা ডাঙৰ ঘটনা ঘটিছিলে। মই ক'ম বুলি কৈ থৈছিলোঁ আৰু আজি মই মোৰ লগতনো কি ঘটিলে সেইটোকে মই ক'বলৈ উপস্থিত হৈছোঁ। তেতিয়া আমাৰ ছিনিয়ৰ আছিলে ৰেণু ফুকন বাইদেউ, আৰতী বৰুৱা বাইদেউ, ৰেজিনা বাইদেউ, এনেকৈ মানে ছিনিয়ৰ আছিলে। তেখেতসকলে মোক ক'লে যে ভাৰতী, আমি এখন একাংকিকা নাট কৰিম, তুমি তাতে এটা ভাগ ল'বা নেকি? তোমাৰ কাৰণে মানে এটা চৰিত্ৰ থৈছোঁ, এনেকৈ ক'লে। এতিয়া মই ক'লোঁ ঠিক আছে, মই কৰিম। ময়ো ভাবিয়ে আছিলোঁ যে কিবা এটা যদি কৰিবলৈ পাওঁ ভালেই পাওঁ। এতিয়া মই ক'লোঁ ঠিক আছে, হ'ব, মই কৰিম। তেতিয়া ক'লে যে আমি নাটকখন মানে একাংকিকা নাটকখনৰ নাম আছিলে আহুতি বাই, আৰু সেই আহুতি বাই মানে বুঢ়া মানুহৰ যিটো মানে চৰিত্ৰ সেইটো মানে মোক ক'লে যে সেইটো তুমি কৰিব লাগিব। মই কৈছোঁ ঠিক আছে। কৈছে তুমি বুঢ়ী হ'ব লাগিব। তাৰপিছতে ৰিহাৰ্চেল ক'ত কৰিম সেইটো সুধিলোঁ। তেতিয়া ৰেণু বাইদেউৰ ঘৰ মানে কলেজ তিনিআলিতে। গতিকে বাইদেৱে কলেজ তিনিআলিত যোনখিনিত বিখ্যাত চিত্ৰ পৰিচালক শিৱপ্ৰসাদ ঠাকুৰৰ ঘৰ, তেখেতৰ লগত মানে লগালগি আৰু। ৰেণু বাইদেৱে ক'লে যে তুমি আমাৰ ঘৰলৈকে আহিবা গধূলি সময়ত, আমি গধূলি তাতে মানে ৰিহাৰ্চেল কৰিম, তেনেকৈ ক'লে। তাৰপিছত আৰু এদিন ফাইনেল ৰিহাৰ্চেল আছে, সেইদিনাখন মানে আহিছোঁ আৰু ৰেণু বাইদেউৰ ঘৰত কৰিবলৈ। মই আগতেই আপোনালোকক কৈছোঁ নহয়, মোক এটা শ্বৰ্টকাট ৰাস্তা শিকাই দিছিলে ঘৰৰ পৰা কলেজলৈ আৰু কলেজৰ পৰা ঘৰলৈ। সেইদিনাখন মই বেলেগ ৰাস্তা একো চিনি নাপাওঁ। ৰেণু বাইদেউৰ ঘৰত আহিলোঁ, ৰিহাৰ্চেল কৰোঁতে মানে বহুত দেৰি হৈ গ'ল। তাৰপিছত ৰেণু বাইদেৱে ক'লে তুমি চিন্তা কৰিব নালাগে, মই তেওঁলোকৰ মানে ভতিজাক এজন আছে সতীশ বুলি, ক'লে যে সতীশে তোমাক থৈ আহিব। মই ভবা নাই আৰু, মইতো সদায় কৈ আছোঁ শ্বৰ্টকাট ৰাস্তাটোৱেদি যাওঁ। তাৰপিছত যেতিয়া গধূলি হৈ গ'ল তেতিয়া ৰেণু বাইদেউৰ মাক মানে মই মা বুলিয়ে কৈছিলোঁ, তেখেতেও ক'লে যে তুমি সেইটো ৰাস্তাইদি নাযাবা, ৰাস্তাটো ইমান ভাল নহয়, এটা জুৰি পাৰ হ'ব লাগে ৰাস্তাটো, অকণমান জংঘলো আছে, আৰু জংঘল য'ত আছে সেইখিনিত মানুহ নাই তাৰমানে। তাৰপিছতে ক'লে যে তুমি সেইটো ৰাস্তাইদি নালাগে এইফালেদি যাবা। মোৰ মানে মনে মনে অকণমান ভয় লাগি আছে যে মইতো বেলেগ ৰাস্তাইদি এদিনেই আহিছিলোঁ, সেইটো ৰাস্তা মই চিনি চাগে নেপাম, কিন্তু সতীশ যাব যিহেতু, তেওঁ গোলাঘাটৰে ল'ৰা, টাউনৰে ল'ৰা, তেওঁ চিনি পাব আৰু। মই মানে ক'বলৈও মোৰ লাজ লাগিছে যে মই এইপিনে ৰাস্তাইদি চিনি নাপাম, মই অকল এইটো ৰাস্তাইদিহে চিনি পাওঁ, একো নাই কোৱা আৰু। তাৰপিছতে আৰু সতীশে আগে গৈ আছে আৰু মই পিছে গৈ আছোঁ। মই মনতে ভাবি আছোঁ সি মোৰ ঘৰটো চিনি পায়। মই মানে কৈছোঁ ন, মই বহুত অকৰা আছিলোঁ। মই মনতে ভাবিছোঁ যে সতীশে আগে গৈ আছে, সি মোৰ ঘৰটো চিনি পায়, অথচ মই নিজেও কোৱা নাই যে মোৰ মানে মই বাইদেউ ভিনদেউৰ ঘৰতহে আছিলোঁ, ভাড়া ঘৰত, মোৰ ঘৰটো চিনি পায় নে নাপায়, ময়ো তাক কোৱা নাই। আৰু সি মনতে ভাবি আছে, সি আগে গৈ আছে। আৰু আমাৰ সময়ত মানে ল'ৰাই ছোৱালীক, ছোৱালীয়ে ল'ৰাক মাতাটো মানে বহুত লাজৰ কথা নিচিনা, লাজ কৰে আৰু। গতিকে সি মোক একো সোধা নাই, আৰু ময়ো তাক সুধিবলৈ মোৰো লাজ লাগিছে, ময়ো একো সোধা নাই, ময়ো পিছে গৈ আছোঁ। সি মনতে ভাবিছে ইমান দূৰ খোজকাঢ়ি আহি আছোঁ, তাই দেখোন ঘৰ পাইছোঁহি বুলি কোৱা নাই। আৰু মই মনতে ভাবি আছোঁ সিটো মোৰ ঘৰ চাগে চিনি পায়, গোলাঘাটৰে ল'ৰা, সি এতিয়ালৈকে মোক ঘৰটো উলিয়াই দিয়া নাই কিয়? মই মানে এনেকৈ ভাবি আছোঁ। মইতো এটা অনুমান কৰিছোঁ যে ইমান টাইমৰ ভিতৰত মই মোৰ ঘৰ পাবগৈ লাগে, কিন্তু তাতকৈ মানে ডবল গৈ আছোঁ, আৰু ইমান দূৰ খোজকাঢ়ি গৈ আছোঁ। গৈ ৰেল লাইন এটা পালোঁ। যেতিয়া ৰেল লাইন পালোঁ তেতিয়াতো মোৰ একদম মগজত আহিছে, মইতো আজিলৈকে কোনোদিন ৰেল লাইন ক্ৰছ কৰি পেলাই মানে বাইদেউ ঘৰলৈ যোৱা নাইকিয়া কলেজৰ পৰা, ক'ৰ পৰা ৰেল লাইনটো পালোঁ। মোৰ তেতিয়া ভয় লাগিছে, ই ভূত নেকি, ই মোক মানে লৈ গৈছে নেকি, এনেকৈ ভাবিছোঁ। আৰু সি মোৰ কথা ভাবি আছে যে মানুহগৰাকীয়েতো বেছি দূৰ বুলি কোৱা নাছিল, কিন্তু মই ইমান দূৰ, প্ৰায় আমি 1.5-2 কিলোমিটাৰমান খোজকাঢ়িছোঁ, ইমান দেৰিলৈকে ঘৰ পাইছোঁ বুলি কোৱা নাই, এইজনী ভূত নেকি, সি মোক ভূত বুলি ভাবি আছে। আৰু মই তাক মানে মই ভাবিছোঁ আজি মোৰ শেষ আৰু, মানে মই ক'ত আহি ওলালোঁ। আৰু ৰাতি লাইট যেতিয়া জ্বলি গ'ল, লাইট জ্বলি গ'লেতো
জেগাবিলাকৰ মানে পৰিৱেশটো বেলেগ হৈ যায়, চিনি নোপোৱা হ'লোঁ। কাৰণ মই ৰাতি কোনোদিন ওলোৱাই নাই, দিনতেই যাওঁ কলেজলৈ, দিনতেই আহোঁ। তাৰপিছতে আৰু ভয় খাইছোঁ, ভয় খাই পেলাই মই ৰে'ল লাইনটো যেতিয়া পালোঁ, তেতিয়া মই কৈছোঁ মোৰ ঘৰলৈ যাওঁতেতো কোনোদিন মই ৰে'ল লাইন পোৱা নাই, তেনেকৈ কৈছোঁ। তেতিয়া সি কৈছে, অঁ আপুনিও ইমান দেৰিলৈকে মোক কোৱা নাই, ময়ো ভাবি আছোঁ আমিতো বহুত দূৰ আহিলোঁ। মই কৈছোঁ কি জেগা এইটোৰ? তেতিয়া কৈছে এইটো টেনপুৰ। মোৰটোতো বিৰাট ভয় লাগিছে। মই কৈছোঁ নাই নাই এইখিনিৰ পৰা নহ'ব, মোৰ ঘৰটো, মোৰ এটা খালী মনত আছে, টাউনৰ পৰা যেতিয়া মই যাওঁ, মই মানে মিছন চাৰিআলিত আছিলোঁ, টাউনৰ পৰা যেতিয়া যাওঁ সেইখিনিত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জটো আছে। টাউনৰ পৰা গ'লে সোঁহাতে এমপ্লয়মেণ্ট এক্সচেঞ্জটো পাওঁ, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জটো অকণমান পাৰ হ'লেই তাৰমানে মই আমাৰ ঘৰটো পাওঁ। মই সেইটোৱে মানে মোৰ চিনাকি ৰাখি থৈছোঁ সদায়। মই ঘৰলৈ আহিলেও মানে বনগাঁৱলৈ যেতিয়া আহোঁ, বাছৰ পৰা নামিও মই ৰিক্সালৈ যেতিয়া যাওঁ, মই সদায় মানে টাৰ্গেট যে এমপ্লয়মেণ্ট এক্সচেঞ্জটো পাৰ হোৱাৰ পিছত লেফ্ট ছাইডে চাওঁ, মই আমাৰ ঘৰটো দেখা পাওঁ, মানে ভিনদেউহঁতৰ য'ত মই আছিলোঁ ভিনদেউহঁতৰ ঘৰত। তাৰপিছত সি ক'লে এমপ্লয়মেণ্ট এক্সচেঞ্জটো বহুত দূৰতে এৰি থৈ আহিলোঁ। মই কৈছোঁ মোক এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জলৈ লৈ গ'লেই হ'ল। সি আনি পেলাই এমপ্লয়মেণ্ট এক্সচেঞ্জত দিলে। মই এতিয়া দিশ নিৰ্ণয় কৰিব পৰা নাই। মই এনেই টাউনৰ পৰা যেতিয়া যাওঁ তেতিয়া মোৰ ৰাইট ছাইডে পৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ, তেতিয়া মই গৈ পেলাই ঘৰটো উলিয়াই দিবগৈ পাৰোঁ। মইতো এতিয়া দিশ নিৰ্ণয় কৰিব পৰা নাই। তাক মই সুধিছোঁ যে এতিয়া সি মোক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ফ্ৰণ্টত দেখুৱাই কৈছে যে মোৰ বেক ছাইডে গ'লে মানে গোলাঘাট টাউন পাম, আৰু ফ্ৰণ্ট ছাইডে গ'লে মানে মিছন স্কুল পাম, মিছন ইংলিছ স্কুল। কিন্তু মোৰ এনেকুৱা উল্টা লাগি আছে, মই সেইখিনি টাৰ্গেট কৰিছোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ সোঁহাত যেতিয়া মই আগলৈ গ'লে মানে বাইদেউ ভিনদেউ ঘৰটো পাম। কিন্তু মোৰ আকৌ উল্টা লাগি আছে, মোৰ এনেকুৱা লাগি আছে যেন মই পিছলৈ গ'লেহে পাম। তথাপিও মই এটা সাহস কৰি পেলাই তাক মই কৈছোঁ এটা কাম কৰ, এইটোত সোঁহাত হয়, কৈছে সোঁহাতে এমপ্লয়মেণ্ট এক্সচেঞ্জ লৈ মই চিধা আগলৈ গুচি গৈছোঁ। অলপ দূৰ গৈ পেলাই আমাৰ মানে বাইদেউ ঘৰ পোৱাৰ অকণমান আগত বিস্কুট ফেক্টৰী এটা আছে। বিস্কুট ফেক্টৰীটো যেতিয়া দেখিছোঁ, মোৰ একদম তেতিয়া জিঅ'টো আহিছে। তেতিয়া মই কৈছোঁ এইটোৱে আমাৰ ঘৰ। মই তেতিয়া আমাৰ ঘৰটো দেখা পাই গৈছোঁ, ৰাস্তাৰ কাষতে বাইদেউহঁতৰ ঘৰটো। মই কৈছোঁ এইটো মই ঘৰ পাই গ'লোহি। সি আকৌ মোক সুধিছে একদম সঁচা নে এইটো, সঁচাকৈ আপোনালোকৰ ঘৰ পালেহেনে? কাৰণ তাকো নহ'লে ৰেণু বাইদেৱে ধৰিব ন তই ছোৱালীজনী ক'ত থৈ আহিলি বুলি। তাৰপিছত মই কৈছোঁ হয়, তাক পঠিয়াই দিছোঁ। পিছদিনাখন যেতিয়া মই কলেজলৈ গৈছোঁ, ৰেণু বাইদেউৰ ঘৰত সোমাইছোঁ, চবেই মোক মানে জোকাই পেলাই হাঁহিছে। কৈছে ভাৰতী কালি তোমাৰ কি হৈছিলে, তুমি সতীশক এনেকুৱা কৰিলা, নক'লা। মই কৈছোঁ ৰেণু বাইদেউ মই ইমান অকৰা, মোৰ ক'বলৈ মনত ভাবেই নাহিলে যে মোৰ ঘৰটো কোনখিনিত। মই এড্ৰেছ নিদিলে সি মোক কেনেকৈ বাৰু নি পেলাই ঘৰ উলিয়াবগৈ। মই ভাবি আছোঁ সি মোৰ ঘৰ চিনি পায়, আৰু সি ভাবি আছে মই মোৰ ঘৰ চিনি পাম। গতিকে মানে ইমান ডাঙৰ এটা মানে সমস্যা হৈছিলে, আৰু মোৰ খুব ভয় লাগিছিলে মই ক'ত হেৰাই গ'লোঁ। বিশেষকৈ ৰাতিৰ কথা এতিয়া মই লাইট জ্বলাৰ লগে লগে গোটেই পৰিৱেশটো বেলেগ হৈ গৈছে। মই গাঁৱৰ পৰা যোৱা ছোৱালী, গতিকে খুব ভয় লাগিছিলে সেইদিনাখন। আৰু সি মোক ভূত বুলি ভাবি আছে, আৰু মই তাক ভূত বুলি ভাবি আছোঁ যে এই ভূতে মোক ক'লৈ লৈ আহি আছে, আৰু সি ভাবি আছে এইজনী ভূত, মানে তাই ক'লৈ মোক নি আছে ঠিক নাই। সেয়াই মানে বহুত অকৰা আছিলোঁ মই। সেই এটাই জংঘলৰ মাজৰ ৰাস্তা দেখুৱাই দিছিলে, সেইটোৱেদি অহা যোৱা কৰিছিলোঁ, আৰু ৰাস্তা চিনি নাপাইছিলোঁ কাৰণে মই সেই সময়টোত ভূতলৈও ভয় নকৰিছিলোঁ। দুপৰীয়া হ'লেও আবেলি হ'লেও মানে মই এটা সাহস কৰি সেইখিনিতে মানে খুব খৰখেদাকৈ পাৰ হৈ গৈ যেতিয়া মই ওচৰৰ মানুহকেইঘৰ পাওঁগৈ সেই ৰাস্তাটোত, তেতিয়াহে মানে মই একদম মানে নিজকে ভাবোঁ যে মই ৰাস্তাটো পাৰ হ'লোঁ। কাৰণ চবেই কৈ দিছিলে সেই ৰাস্তাটো ভূতৰ ৰাস্তা, দিনত হ'লে নাহিবি, দুপৰীয়া নাহিবি, গধূলি নাহিবি। কিন্তু উপায় নাছিলে, ৰাস্তা চিনি নাপাইছিলোঁ। গতিকে সেইটো এটা ঘটনা ঘটিছিলে। ৰেণু বাইদেউ তুমিও মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয়, তুমিও যদি মোৰ এই ভিডিঅ'টো চোৱা তোমাৰ নিশ্চয় মনত পৰিব। আৰু আজি মই আপোনালোকক কৈ থোৱা মোৰ ডাঙৰ ঘটনা এটা ঘটিছিলে একাংকিকা নাটৰ ৰিহাৰ্চেল কৰোঁতে, তাকে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে নিশ্চয় ভালেই পাব। সঁচা ঘটনা। আজিলৈ ইমানেই, ধন্যবাদ।